ভীমৰ আগত হাহাৰা ভাঙি গদাৰ কোবত গু খাবি নেকি সগুনি মাৰি ধচকে তাত ভাঙি যাব বুলি কৈছো প্ৰেম কবাছি হে এই কৰ কানকে মানে প্ৰেম কৰিব আহে এই মই মানুহৰ আগত মুক্তি ওলাব নহৈছো হে তোক ধৰি চবে সদায় চিয়াৰ দেখো অমুক হ'ল চিয়াৰ হওক তমুক হ'ল চিয়াৰ লিখিৰা বিচাৰি নাপালা সেই চোৰৰ লিখিৰাহে বিচাৰি পালা আজিয়ে নহয় 15 দিন মান থাকবা এনেকে খাব নাপোৱা চাও তোৰ পেন আমাৰ ভোক চাও মই কি আছি ফোন ভোক লাগছি মৰ তো দেখ থু খাই রাখ থু বনাই মুখ শেষ করলা তই হাপত বিশ্বাস করবা পারি কিন্তু তোর নিচিনা ধেমেলি বিশ্বাস করবা নদী কথা কবাছি হে ভীমৰ আগত হাহাৰা হুৰা ভাঙি দিম গদাৰ কুকুবত ভাঙি দিম গদাৰ কুবত ভীমৰ ফিলিংছটো আহি যায় মোৰ কি কৃষ্ণক মই পাহৰিয়ে যাওঁ আগতে ভীম হৈছিলো যি মইতো কওঁ শুন নকৰিবি ভীমৰ আগত হাৰা ভাঙি দিম গদাৰ কোবত ভীমৰহে ডাইলগ দি আছ তই ভীম নহয় নহয় তই কৃষ্ণ নহয় নহয় ভীমৰ মোৰ ফিলিংছটো আহি যায় আগতে নাটক পাতিলো নহয় সেইকাৰণে তই কিন্তু ভালকে কৰ নহ'লে তোৰ পাতটো মেলৱে ল'ব কিন্তু নহয় মেলতকে মই আৰু ভালকে কৰিম মই কৃষ্ণ হৈছো ভাল লাগছি না দে কৈছোন ডাইলগটো কৌ শুনা তিতিলে তুমি মোৰ পানৰ পিপিয়া অস্ত্ৰত ধৰা নহয় তিতিলে নামটো জিভাটা থাকে দাদা সোমাই এনেকে বুলি নহয় দেই আকৌ একবাৰ কওঁ এইবাৰ ৰাধা বুলি কবি শুনা নহয় তিতিলে তুমি মোৰ পানৰ পিয়া হৈছিলে মেলক একবাৰ কৰি চাবা দেও নেকি নালাগে একেবাৰে খেদালি দিব মই কি বয়াকে টিচিং কৰিব পাৰিম মই এইবাৰ পূজাত ফটাই দিম দৰ্শকক কি আছিল পাহৰিলো ডাইলগটো কিহে পাপা মই শ্ৰেষ্ঠ পুৰস্কাৰ পাইছো নাই তিতিলে জয়মতীৰ নিচিনাকৈ বান্ধি থৈছে মান নাই মাৰি বান্ধিয়ে থৈছে মোক কি গতি চাওছো নিচিনা লাগা হৈছে মোক ভাল লগা হৈছে না দাদা চাৱাই যাই আইলা কৈছো কোনে থৈ কোন জন্মৰ পূৰ্বৰ ফলত মই পাইছো প্ৰভু আপোনাক মোৰ ঘৰত কৃষ্ণ 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 প্ৰভু দায় দুখ মৰিখন কৰিবা প্ৰভু মই ওপৰৰ পৰা বহুত সাহায্য কৰি যাইছিলো কিন্তু আজি মই আৱিৰ্ভাৱ হলো আপোনাৰ ঘৰত দায় দুখ হৈছে যদি মৰিখন কৰিবা প্ৰভু মৰিখন মানে কইনাটো কিয় এনেকে বান্ধি থৈছা বান্ধি থৈছা মানে সেই হকান্তৰ পুতেকে তাই মাথাটো খালা
প্ৰেম কৰি ফেলাই মোৰ মাথাটো মানে খাই ফেলাই এই অৱস্থা কৰি থৈছে সেইকাৰণে বান্ধি দিছো নাই এৰি দিয়া এইটো ভুল কাম কৰিছা প্ৰেমত বাধা বিঘিনি নাই হ'ব প্ৰভু আৰু কিমান ভাগা খাল লাগছি মইহে জানো মোৰো লাগছে ভাই জিলিপি খুৱামে নাম দে মই এবাৰ নাটকত মই ফালি দিম পূজাত পূজা ভাল দিবা বুজি পাইছো মই ফালিমেই নাংগে এবাৰ মই কৰি চাওছো কৃষ্ণ ভাও কৰিব লাগে বেজা ইচ্ছা যায় ইয়াক এই কাকাহঁত মই কওঁ শুনে তহঁত দুটা এতিয়া মোৰ আগত এক্টিং কৰ যাৰে ভাল হয় কোনে কৃষ্ণৰ পাঠ মই কৰিম মই কৰিম কৰি আছো মোৰ বহুত এক্সপিৰিয়েঞ্চ আছে কৰি দেখো পিছে হলি এটা এটাকে কৰ তই কষ্ট কৰচোন তই নতুনত্ব মই কি নতুনত্ব কিমান নাটকত মই মঞ্চ ভাঙি দিছো এটা মই নতুনত্ব কবা তই কৰছ এটা নেউলা এই আৰম্ভ কৰি কিন্তু কৰিব লাগিছিলে পাপা আহিলো নাই একচন অ কাকা তই নহলি কৃষ্ণৰ বাঁহীটোকে বজাই দেখাইছোন মই কিন্তু বাঁহী বজাম বাঁহী ক'ত এইটো এটা দেখোন বাঁহৰ মূৰ আহে ধৰি ল ধৰি লৈছো বাৰু বজাও। বাঁহী বজাম চাবি কিন্তু নাই সুধিব নালাগে আচ্ছা তই মোৰ লাইফটো বৰবাদ কৰি দিলি জীয়াটো বৰবাদ কৰি দিলি তোক আজি কি কৰিব চিনি পোৱা নাই নকান্তক চব খাই শেষ কৰি দিম চিনি পোৱা নাই